কবিতাৰ শিৰোনাম আধৰুৱা সপোন। কবি পলাশ হাজৰিকা আৰু আবৃত্তিকাৰ দীপজ্যোতি। বুকুত লৈ ফুৰা এটা আধৰুৱা সপোন। সপোন মানেই সপোনে, কোনোবা এটা চাগৈ বাস্তৱ হ'ব, হয়তো নহ'বও পাৰে। তথাপিও সপোনবোৰ বাস্তৱ কৰাৰ প্ৰয়াস কৰিছোঁ। সময়ৰ সোঁতত কিছুমান সপোন ভাঙি ছাৰখাৰ হৈ গৈছে, তথাপিও আকৌ সপোনবোৰক সজাই ধুনীয়া কৰোঁ। সপোন আছে বাবেই জীৱন ধুনীয়া। সপোনবোৰ বাস্তৱ হ'ব লাগিব বুলিয়েইতো কোনো কথা নাই। সপোন দেখাৰো এটা মাদকতা আছে। সপোন দেখিলেই যে সেইটো সপোন পূৰণ হ'ব লাগিব তেনে নহয়। আজি মোৰ ওচৰত কোনো নাই, কিন্তু মোৰ সপোনবোৰ মোৰ লগত আছে।